139 বছর পুরানা এখান ঐতিহাসিক মেলা। আজি তোমাগুলাক দেখার যায় আছো ধুবুরী জেলার শালকোষা হাতিপোতা অঞ্চলের প্রদীপ টিলাত লক্ষ্মী মন্দিরত অনুষ্ঠিত হওয়া 139 বছরিয়া এখান ঐতিহাসিক মেলা আর পূজা। লক্ষ্মী পূজার লগত সংগতি রাখিয়া এই মেলাখান প্রত্যেক বছরে অনুষ্ঠিত করা হয়। বিভিন্ন বাণিজ্যিক প্রতিষ্ঠান দিয়া জাকজমক হওয়া মেলাখান এবার 139তম বছর সম্পূর্ণ করি। প্রদীপ টিলার প্রাকৃতিক নান্দনিক পরিবেশত এই মেলাখান অনুষ্ঠিত হয়। এই মেলাখান দেখার জন্য উপস্থিত হয়েছে কমতাপুর স্বায়ত্তশাসিত পরিষদের মুখ্য কার্যবাহী সদস্য জীবেশ রায় আর সাথে কার্যবাহী সদস্য কর্মেশ্বর রায়। কমতাপুর স্বায়ত্তশাসিত পরিষদের কার্যবাহী সদস্য জীবেশ রায় কয় যে কমতাপুরের থাকি যত সম্ভব পার্যমানে এই মেলাখানের জন্যে আর এই লক্ষ্মী মন্দিরের জন্যে যাবতীয় প্রস্তাব গ্রহণ করিবে। হয় বিলাসীপাড়া সমজিলার অন্তর্গত আমার শালকোষার বৃহত্তর অন্তর্গত হাতিপোতা প্রদীপ টিলার এইটো এটা খুব ঐতিহাসিক লক্ষ্মী পূজা এই অঞ্চলত হয়। যিদৰে বিজনীত ঐতিহাসিক লক্ষ্মী পূজা হয়, ঠিক ইয়াতো আমাৰ প্ৰায় 100 বছৰতকৈ অধিক এই লক্ষ্মী পূজা অনুষ্ঠিত হৈছিল বিগত বছৰ ধৰি। এইবেলি আমাক কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ আমাৰ ধৰি লওক EM বন্ধুবৰ পৰমেশ্বৰ ৰায়কে ধৰি সকলোকে আমাক আমন্ত্ৰণ জনাইছে আৰু ইয়াত আহি সঁচাকৈ খুব গৌৰৱান্বিত হ'লোঁ। নিজকে নজনা কথা বহুত জানিব পাৰিলোঁ যে আমাৰ অঞ্চলতো 100 বছৰ অতিক্ৰম কৰা মা লক্ষ্মীৰ মন্দিৰ আছে। এই পৰম্পৰাগতভাৱে আগৰ পৰা বিভিন্ন পূজাৰ লগত মেলা ইয়াত অনুষ্ঠিত হৈ আহিছিল আৰু আজি ইয়াত উপস্থিত হৈ খুবেই আমি নথৈ আনন্দিত হৈছোঁ, সমান্তৰালভাৱে গৌৰৱান্বিত হৈছোঁ। আহি পেলাই আমাৰ এই অঞ্চলৰ আমাৰ যি ৰাইজ, আমাৰ বিশিষ্ট বুদ্ধিজীৱীসকল আৰু আমাৰ যি লক্ষ্মী পূজা পৰিচালনা সমিতি, মন্দিৰ কমিটি সকলৰ সৈতে আমি আলাপ আলোচনা কৰিলোঁ। আমাৰ মন্দিৰৰ বিভিন্ন যিহেতুকে ঐতিহাসিক মন্দিৰ বিভিন্ন সমস্যা আছে, এই সমস্যাৰ আজি আমি বুজ ল'লোঁ। নিশ্চিতভাৱে আগন্তুক দিনত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে এই যে হাতিপোতা প্ৰদীপ টিলাৰ আমাৰ লক্ষ্মী মাৰ মন্দিৰৰ বিভিন্ন সমস্যা ৰাশি পৰ্যায়ক্ৰমে আমি সমাধান কৰিম। আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে দেৰিকৈ হ'লেও মা লক্ষ্মী পূজাৰ সকলোলৈ আমি শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে, অসমবাসী কমতাপুৰবাসীৰ ঘৰে ঘৰে লক্ষ্মী উপচি পৰক আৰু সকলোৱে আমি আগন্তুক দিনত কৰ্মত মানে কাম কৰি যোৱাৰ কাৰণে কৰ্মপটু হোৱাৰ বাবে যাৰ যি কৰ্মৰাজি, আমি যোনে খেতিয়ক কৰে খেতিৰ কাম কৰিব লাগিব। এই কামসমূহ আমি যাতে সকলোৱে নিজৰ নিজৰ দায়িত্ব কৰ্তব্যত দিশত আগবাঢ়ি গৈ অসমখন, কমতাপুৰখন এখন সৰ্বাংগ সুন্দৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এখন ৰাজ্য যাতে আমি সকলোৱে মিলি আগবাঢ়ি লৈ যাব পাৰোঁ, তাৰ বাবেও আমি মাৰ লক্ষ্মী মাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।